নমস্কাৰ বন্ধুসকল, ৰাজাকুমাৰ ইউটিউব চেনেল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। তো বলক ভগৱানৰ নাম লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বাঘ ওলাইছে। এই হাবিখনতে মানে আগতে বাঘে গৰু ধৰিছে। গোটেই এৰিয়াটো আমি তাৰে মাজলৈ গৈ আছোঁ। পুৰা ডেঞ্জাৰ চাবি চাৰিওফালে হাবিয়ে হাবি, মাজত গৈ আছোঁ আমি। আৰু বাঘটো যদি ঘপককৈ ওলাই দিয়ে কি হ'ব আৰু দেখা যাব। বাঘটোনো ক'ত ঘপককৈ ওলাব, ক'ত বা হাবিৰ মাজত সোমাই আছে ঠিকনা নাই। একদম কিমান হাবিৰ মাজত বা জোপোহাই সোমাই আছেগৈ। আমি মুঠতে তিনিটা দলত গৈ আছিলোঁ। এটা দল এতিয়া বৰ্তমান নাই, ভাত খাবলৈ গ'ল। এটা দল আমি হাবিৰ মাজত আছোঁ আৰু আনটো দল অকণমান কিনাৰত আছে হাবিৰ, আমাতকৈ অলপ দূৰত। কেনেকুৱা হাবি, দেখিলি এই চুচুৱাইনে চিন্তা যাব লাগিছিলে। ফুটুৱাই দিলে ডিঙি, আমি মাজত সোমাই গলো। বন বিভাগে দায়িত্ব ল'ব নে নগলে? হা দেখিছে কেনেকুৱা গৈছে আমাৰ পূৰা দলৰ মানুহ, পূৰা ফালি চিৰি গৈছে, পূৰা চবৰে জোৰ চাৰি গৈছে। আমাৰ ইটো দল ইফালে আছে। চালা বাঘটো নোলালে, বাঘটো ক'ত গ'ল না পাত্তা। গৰু বখলীয়া একদম দৌৰ পালে আৰু পূৰা সেইচত চাবলৈ নাই বুলিব, দৌৰ পাব লাগে আৰু। একদম মানে ডিঙিত ধৰি চুচুৱাই লৈ গৈছে, একদম পূৰা লথবা লথপ কৰি দিলে। এইডোখৰতে ধৰিছে একদম। কোনডোখৰত ধৰিছিলে দেৱজিৎ কাকা? এইডোখৰত ধৰিছিলে। চাওক এইডোখৰ পূৰা জেগাডোখৰ একদম পূৰা লথবা লথপ কৰিলে। এইডোখৰতে ধৰি পিনি হাবিত সোমোৱাই দিলেগৈ। এইডোখৰ আমাৰ বাবাহঁতৰ ঘৰজন ধৰিলে। বাঘটোৱে গৰু দুজনী ধৰিছিলে, কিন্তু গৰু দুজনী নিব নোৱাৰিলে। বাঘটোৱে আকৌ আমাৰ গৰুজনীহে ধৰিবলৈ পালেগৈ। চাওক আমাৰ গৰুজনীৰ দৃশ্যটো। এইজনী চাওক গৰুজনীৰ অৱস্থা, ইমান সৰু গৰুজনীৰ অৱস্থাটো কেনেকুৱা কৰি দিলে চাওক। বাঘটোৱে গৰুজনী খাব নোৱাৰিলে, এৰি থৈ যাবলগীয়া হ'ল আমি ধৰা কৰি দিয়াৰ পিছত। এতিয়া গৰুজনীক মাহে পূৰা ফুট চাই লগাই দিছে আৰু অলপ পিছত ডাক্তৰ আহিব আৰু ডাক্তৰজন মতা হৈছে, এতিয়ালৈকে পোৱাহি নাই, পাবহি আৰু এজনী গৰু ধৰিলে হয়। এই গৰুজনীৰ দৃশ্যটো চাওক। একেদিনে দুজনী গৰু ধৰিছে, যদি গোটেই লুতুৰ পুতুৰ হৈ গ'ল গৰু। ফুটুৱালে হেৰি ডিঙি তাত অকণমান ধৰিছিলে, এয়া খাই আহিলে। পোৱালি ছোৱালী আছে বোলা বাঘ, পোৱালি আছে নি? ডাঙৰ সজু আছে, সৰু সজু আছে। তো বন্ধুসকল, মই হঠাৎ আজি গম পালোঁ যে বাঘটোৱে আকৌ গৰু ধৰিছে। গৰু মানে দুদিনৰ আগতে ধৰিলে, মই আজিহে গম পাইছোঁ। মানে মানুহজনে কৈছে যে হাবিফালেদি অহা যোৱা কৰিছিলে, কিবা বাঘৰ গৰু কিবা গোন্ধ পাইছোঁ বুলি। তো মই লগৰ কেইটামানৰ লগত আজি যাওঁ বুলি ভাবিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, আকৌ এবাৰ আমি আহি গ'লোঁ, কিন্তু এইবাৰ আমি বাঘ খেদাবলৈ অহা নাই। এইবাৰ আমি গৰু কংকালটো চাবলৈ আহিছোঁ। পূৰা গেলা গেলা গোন্ধ যিহেতু মাৰি আছিলে, সেইকাৰণে আমি গৰু কংকালটো চাওঁ বুলিয়ে এইফালে আহিলোঁ। তো গৰু কংকালটো ক'ত পাওঁ নাজানো, কিন্তু গৰু কংকালটো চাবলৈ আহিছোঁ, বিচাৰিব লাগিব। মোৰ লগত আহিছে মৃণাল আৰু এইপিনে পোৱালি এটা আহিছে যতীন। গোন্ধ পূৰা মাৰি আছে।
গেলা গেলা গোন্ধটো নাইকিয়া হ'ল ক'ত থাকিল পুৰা হাবি চক চাৰিওফালে হাবিয়া হাবি মাজত গৈ আছোঁ আমি আমি লগত কুকুৰ অনাহেঁতেন ঘপককৈ গুন্ধি গুন্ধি উলিয়াই দিলেহেঁতেন এতিয়া আমি কুকুৰো অনা নাই গেলা গেলা গোন্ধাই আছে কিন্তু ক'ত আছে সেইটো আমি অনুমানহে কৰিব পৰা নাই এইফালে চাওক ইয়াত তেজ পৰি আছে তেজ পৰা বহুত দিন হ'ল এতিয়া বন চনবোৰ মৰি গৈছে এইডোখৰত তেজ পৰি এইডোখৰ চাওক এইডোখৰতে প্ৰথমতে ধৰিছে মানুহটো আছে ক'ত এতিয়া মাখি চাখি উঠিব লাগিছিলে ন এইডোখৰ চা সেইডোখৰৰ পৰা চোঁচৰাই আনি এইডোখৰত ধৰিলে পায় তাৰপিছত এইপিনে লৈ গৈ পিনি ইয়াত সোমোৱাই দিলে কিবা তাকে খাইছে চক কি হ'ব নাজানো এতিয়া কংকাল এইটো চাওক ভালদৰে চাওক গৰুৰ কংকাল একদম পূৰা গেলা গেলা গোন্ধাইছে আৰু ইয়াত বেছি দেৰি ৰখি থাকিব নোৱাৰি ইমান গেলা গেলা গোন্ধাইছে দেখিলে আমি কিমান সাহসত গ'লোঁ পূৰা তাত গেলা গেলা গোন্ধাই আছিলে সেইবাবে মই ভিডিঅ'টো তাত বেছিকৈ দেখুৱাব নোৱাৰিলোঁ পূৰা মানে গেলা গেলা গোন্ধাইছে একদম ৰখি থাকিবই নোৱাৰি নাকত হাতখন দিলেও মুখেদি সোমাই গৈছে মানে পূৰা মানে গেলা গেলা গোন্ধ আৰু সেনেকুৱা গেলা গেলা ঠাইত থাকিলে আৰু স্বাস্থ্যটো হানি হয় সেইকাৰণে আমি সোনকালে গুচি অহাটোৱে ভাল বুলি সোনকালে গুচি আহিলোঁ তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো এনেকুৱা আগলৈ নতুন নতুন লেটেষ্ট ভিডিঅ' পাই থাকিবলৈ ৰাজাগোহাঁই চেনেলটো ছাবস্ক্ৰাইব কৰি অল বটন দবাই দিব তো আজিলৈ মই ৰাজাগোহাঁই ইমানতে লৈছোঁ বিদায় জয় আই অসম